বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস 5 জুন তাৰিখে প্ৰতি বছৰে গোটেই বিশ্বত উদযাপন কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে বিশ্ববাসীক পৰিৱেশৰ প্ৰতি সজাগ কৰি তোলা, যাতে সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰাখে। উক্ত দিৱস পোনপ্ৰথমে পালন কৰা হৈছিল 1973 চনৰ 5 জুন তাৰিখে আৰু ইয়াৰ পিছত গোটেই বিশ্বত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। তথ্য অনুসৰি পৰিৱেশ ভাৰসাম্য নোহোৱাৰ বাবে বিশ্বত প্ৰতি বছৰে 15 নিযুত লোকৰ খাদ্যৰ অভাৱত মৰে। বিশ্বৰ 108 কোটি মানুহৰ বায়ু প্ৰদূষণৰ ফলত মৃত্যু ঘটে। বিশ্বৰ 1.2 বিলিয়ন মানুহে পৰিষ্কাৰ পানী খাবলৈ নাপায় আৰু মৃত্যুবৰণ কৰে। সেয়েহে আমি একজোপাকৈ হ'লেও ঘৰৰ পিছফালে, ঘৰৰ ছাদৰ ওপৰত আৰু আগফালে খালী হৈ থকা ভূমিখিনিত সৰু-সুৰা বাগিচা বনাব পাৰে। উক্ত বাগিচাত আমি ফুলৰ পৰা আদি কৰি ফল-মূল, মছলাজাতীয় গছ লগাব পাৰি। এই বাগিচাই পৰিৱেশ সুস্থিৰ কৰাৰ লগতে খাদ্য প্ৰদান কৰিব। গছ থাকিলেহে মানুহ থাকিব। সকলোৱে গছ পুলি ৰুই তাক ৰক্ষণাবেক্ষণ দিয়ক।